বহুত দিনৰ আশা এটা কৰি এখন বাইক চোৱা হৈছিলে, কিন্তু এখন লোৱা নহ'লেগৈ। আমি বেলেগহে চিন্তা কৰিলোঁ পিছত। মানে আমি চোৱাখন বেলেগ আছিলে, আকৌ লোৱাখন বেলেগ হ'ল। আমাৰ মানে 400 কিবা এখন আপাচি লোৱা কথা আছিলে, তাৰপিছত লোৱা নহ'লে পিছত গ'লোঁ এটা আমি বুলেট ল'বলৈ গ'লোঁ। বুলেট এখন লাগে বুলি ক'লে, সেইখন পচন্দ নলগাৰ কাৰণে আকৌ বুলেট ল'বলৈ গ'লোগৈ গোটেইকেইটা। আৰু যিহেতু তাৰ বহুত মনৰ আশা আছিলে, তাৰ নিজাববীয়াকৈ এখন বাইক দৰকাৰ হৈ আছিলে, আৰু এইখনকে লোৱা হ'লগৈ আৰু ফাইনেলি। আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ভিডিঅ' দিব পৰা নাই, লগে লগে আকৌ বিয়া আহিলে, বিয়া কালি শেষ হৈছেহে। আজি আকৌ এয়া আমি মানে ভিডিঅ'টো এডিটিং কৰাই হোৱা নাছিলে, আজিহে কৰা হৈছে। আৰু এয়া ল'ৰাই লিখি লাগি আছে। কাগজপত্ৰখিনি ক্লিয়াৰ কৰা হৈ গ'ল। তাৰ নামতে যিহেতু লোৱা হৈছে, কাৰণ তাৰে আশা আছিলে। স্কুটিখন মোৰ নামত আছিলে আৰু বাইকখন তাৰ নামত লৈছোঁ, মানে বুলেটখন। আৰু এখন 350 বোলে, ৰয়েল কিবা কৈছিলে, জানো নামটো পাহৰিয়ে থাকোঁ মই। আপোনালোকেতো চিনি পায় এইবোৰ, মই বাৰু ইমান বাইক গাড়ীবিলাক ইমান নামবোৰ নাজানো। আৰু কালাৰটো কেনেকুৱা লাগিছে আৰু বাইকখন আপোনালোকৰ কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিবলৈ নাপাহৰিবচোন। কাৰণ নিজৰ বগীয়াকৈ কিবা এটা ল'বলৈ মন যায়, নহয় জানো। সিহঁতে সৰু হৈ থাকোঁতে বহুত দুখৰ সময় পাৰ হৈছিলে, যিটো সময়ত সিহঁতে ভাল কাপোৰ এটাও পিন্ধিব মানে মই দিব নোৱাৰিছিলোঁ ভালকৈ। খোৱা বোৱাটো বাৰু ঠিকেই আছিলে, কিন্তু পিন্ধা মেলা সিহঁতৰ এনজয়খিনি বিচৰা মতে দিব নোৱাৰিছিলোঁ, সেইকাৰণে দুখ লাগে। এতিয়া সিহঁতে যি কয় তাকে ক'ব, মানে মন যায় আৰু লগ দে, নিজৰ ল'ৰাই লৈছে। মাইনা একদম পূৰা ষ্টাইল দি আহিছে, ককায়েকে বাইক লৈছে, গাত ততেই নাই আৰু। ফাইনেলি এখন লোৱা হৈ গ'ল। বাইকখন চাফা কৰি মেলি লগাই মেলি ধুনীয়াকৈ দিলে আৰু ফাইনেলি লৈ লোৱা হ'ল। এখন নিয়ম প্ৰথমতে চাব নিদিয়ে, ইঞ্চুৰেঞ্চ হোৱাৰ পিছতহে চলাবলৈ বাইকখন এৰি দিছে। আৰু সঁচাকৈ বৰ ধুনীয়া লাগিছে মোৰ ল'ৰাটো দেখি। বাইকখন দেখি ওখ, যিহেতু মোৰ এখন খুব পচন্দৰ আশা। মোৰ স্কুটিখনৰ কালাৰটো বাইকখন বহুত প্ৰিয় কালাৰ এইটো, আৰু তাৰ বাইকখন নাপায়, সেইকাৰণে বেছি ভাল লাগিছে মোৰ। অকণমান চলাই অকণমান ভিডিঅ' কৰি খাচি থ'লোঁ তাৰ আৰু অকণমান। এইফালে দেখোন বহুত ডাঙৰ মস্ত এটা চাবি দিছে, মই হাঁহিছোঁ। ইমান ডাঙৰ চাবিটো ক'ত লগাব নোৱাৰোঁ। এনেই জমনি কৰিছে দেই তেওঁলোকে, এইটো নিয়মেই ফটো কৰা ভিডিঅ' কৰা, আৰু সেয়েহে এনেই অকণমান জমনি কৰি দিলোঁ মাজতে। আৰু তাক কংগ্ৰেচুলেশ্যন কৰিছে, ভালকৈ চলাবলৈ কৈছে, যাতে মানে বিপদ নঘটে তাকে তেওঁ বুজাই দিছে। মই ইমান বুজি নাপাওঁ বাইকবিলাকৰ বিষয়ে, কাৰণ মতা মানুহবিলাকে আৰু ঘৰত আহি ফাইনেলি পাই গ'লোঁ। অকণমান নিয়ম কৰিবলৈ লৈছোঁ, ধুৱাই মেলি ল'লোঁ দেই। ঘৰত পালেহি আহি এতিয়া অকণমান নিয়ম কানুন কৰি ভিতৰলৈ ভৰাম। আশীৰ্বাদ কৰিব দেই মোৰ ল'ৰাটোৱে যাতে ভালকৈ চলাব পাৰে গাড়ীখন। হ'ব, কাটি দিয়া। মানে ধূপ ধূনা জ্বলাই ল'লোঁ। ধূপ জ্বলাই লৈ অকণমান সময় এইবিলাক খুৰাও আহি পালেহি। নাতিনীয়েকে বাইক লৈছে, ককায়েকৰ গাত ততেই নাই। নতুন গামোচা এখন বোলে মই পিন্ধাব লাগে, আৰু এখন নতুন গামোচা এখন মই লগতে দিয়ে আৰু নিয়ম কৰিছোঁ। আৰু হেণ্ডেলটো পুনাই দিব লাগিছিল। দুখীয়া দুখ কোনোদিন নুগুচিব বুলি ভাবিছিলোঁ, কিন্তু ভগৱানে এদিন চকু মেলি চাইছে, তাৰ বাবে বহুত ধন্যবাদ। লাভ ইউ।